নমস্কাৰ বন্ধু বান্ধৱীসকল, কাছিয়লি ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' আৰু ব্যতিক্ৰমী ভিডিঅ'। আমি গৈ আছোঁ এক বিশেষ ঠাইলৈ, বিশেষ ঠাইত এজন বিশেষ ব্যক্তিক লগ কৰিবলৈ আৰু বিশেষ এটা শিক্ষানুষ্ঠান চাবৰ কাৰণে। গতিকে আপোনালোকে চাই থাকক। আপোনালোকে আশা কৰিছোঁ এটা ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, আহি আমি প্ৰায় ৭৫ কিলোমিটাৰ অতিক্ৰম কৰি আজি আমাৰ অসমৰ বা ভাৰতৰ এখন উল্লেখযোগ্য দলং বগীবিল দলঙত উপস্থিত হৈছোঁহি। আৰু প্ৰায় ৪০ কিলোমিটাৰ বা ৫০ কিলোমিটাৰমানৰ পিছতে আমি আমাৰ গন্তব্যস্থান পামগৈ। গতিকে ভিডিঅ'টো চাই থাকক, আপোনালোকে এক নতুন আমেজ পাবলৈ গৈ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি আমি বিশেষ ব্যক্তিজন আৰু বিশেষ ঠাইত আৰু বিশেষ শিক্ষা অনুষ্ঠানটোত উপস্থিত হ'লোহি। আজি এই অনুষ্ঠানটোৰ লগত জড়িত বা এই অনুষ্ঠানটোৰ আঁত ধৰা, এই অনুষ্ঠানটো দাঙি ধৰা আমাৰ শ্ৰদ্ধাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ ওচৰত আমি উপস্থিত হৈছোঁ। আৰু ছাৰৰ পৰা এই বিদ্যালয়খনৰ বিষয়ে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আৰু জয়তে আমি ছাৰক এই কথাখিনি জনাৰ আগতে মই অকণমান মৰম যাচিব খুজিছোঁ। ফুলাম গামোচাৰে অকণমান মৰম যাচিবলৈ আগবাঢ়িছোঁ। গতিকে ছাৰ, আমি মোৰ ইউটিউব চেনেলটোৰ নাম কাছিয়লি ইউটিউব চেনেল। গতিকে ইয়াৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ বিদ্যায়তনিক দিশৰ লগত জড়িত থকা কথাবিলাক ছাত্ৰ ছাত্ৰী বা মানুহৰ মাজলৈ দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। গতিকে এই বিদ্যালয়খন বিশেষকৈ আমি অলপ ব্যতিক্ৰমী ধৰণৰ পাইছোঁ। গতিকে এই বিদ্যালয়খনৰ সম্পৰ্কে জানিব বিচাৰিছোঁ আৰু আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। এই বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ, নহয়নে বাৰু? গোটেই বিশ্বায়নৰ ধামখুমীয়াত মানুহবিলাক দৌৰি আছে, টকা পইচা বিভিন্ন ধৰণে নগৰমুখী হৈছে। কিন্তু এনে এটা সময়ত আপুনি এই ব্যতিক্ৰমী ধৰণে নৈৰ কাষত, পাহাৰৰ কাষত, শিল বালিৰ মাজত যে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান কৰিবলৈ এনেকুৱা ধাৰণাটো আপোনাৰ মনলৈ কেনেকৈনো আহিল, আপুনি যদি জনায় আমি সুখী হ'ম। এতিয়া মানে এইটো বৰ ডাঙৰ প্ৰয়োজন হৈ পৰিছে। আমি এষাৰ কথা কওঁ মানে দেই, যে উই আৰ ইলেক্ট্ৰনিকেলি ছুপাৰ কানেক্টেড। ইলেক্ট্ৰনিকেলি মিডিয়া, ফেচবুক, হোৱাটছএপ একদম ছুপাৰ কানেক্টেড, ইণ্টাৰনেলি ডিছকানেক্টেড। ভিতৰৰ পৰা আমাৰ কানেকশ্যন নাই মানে। প্ৰযুক্তিবিদ্যা তুমি কোৱা নিচিনাকৈ বহুত আগবাঢ়ি গ'লোঁ, কিন্তু প্ৰকৃতি যিবিলাক অৰ্গেনিক বুলি কওঁ আমি, সেই তাৰ পৰা আমি আঁতৰি গৈছোঁ। গতিকে দুটাৰ এটা সংমিশ্ৰণ মানে ইণ্টিগ্ৰেশ্যন বুলি কওঁ আমি, সমন্বয় মানে সেইটো বিৰাট দৰকাৰ আছে মানে প্ৰকৃতিৰ লগত। প্ৰকৃতি আৰু প্ৰযুক্তিবিদ্যা, প্ৰকৃতি আৰু প্ৰযুক্তিবিদ্যা জীৱনৰ আচল কৌশলবিলাক, যোগ টেকন'লজি, এই দুটা মানে। আজিকালি মানুহ এনেকুৱা হৈছে যে প্ৰযুক্তিবিদ্যাটোৰ পিছত দৌৰোঁতে বা প্ৰযুক্তিবিদ্যাই মানুহক এনেকৈ নিয়ন্ত্ৰণ কৰিছে যে মানুহে নেচাৰৰ কথা পাহৰি গৈছে, নেচাৰৰ লগত সম্পৰ্ক নাই, প্ৰকৃতিৰ সত্যবিলাকৰ পৰা মানুহ আঁতৰি গৈছে। যিটো আচল অৰ্গেনিক মানুহ, সেই মানুহটো গৈ এটা টেকন'লজিকেল মানুহ হৈছেগৈ। ঠিক তেনেকৈ গোটেই কথাবিলাকতে শিক্ষাবিলাকো তেনেকুৱা হৈ গ'লগৈ মানে, কৃত্ৰিম হৈ গ'লগৈ। ছাৰ, মই যিহেতু এডুকেশ্যনৰ ষ্টুডেণ্ট, গতিকে আমি পানীনীয়ে কোৱা যিটো সংজ্ঞা, প্ৰকৃতিৰ পৰা পোৱা প্ৰশিক্ষণকে শিক্ষা বুলি কয়, নহয় জানো ছাৰ? গতিকে আপুনি এই বিদ্যালয়খনত মই সেইটো দেখিছোঁ, নহয় নহয়? তাৰমানে আমি দুটা সমন্বয় কৰিব খুজিছোঁ, যাতে টেকন'লজিকেলি মানুহখিনি যাওঁতে যাতে নিজৰ অৰ্গেনিক বা নিজৰ যিটো প্ৰাকৃতিক অস্তিত্ব সেইটো নাইকিয়া হৈ নাযায়, বায়'লজিকেল জৈৱিক অস্তিত্ব। আৰু জৈৱিক অস্তিত্বটোৰ কথা ভাবোঁতেও যাতে বৰ্তমান পৃথিৱীখনৰ লগত পিছ পৰি থাকি নাযায়। গতিকে দুইটাৰ সংমিশ্ৰণ আৰু ইণ্টিগ্ৰেশ্যনৰ মাজত কেনেকৈ শিক্ষা হ'ব পাৰে, সেইটো এটা আমাৰ সপোন। গতিকে আমি প্ৰকৃতিৰ মাজত, গছৰ তলত, কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাৰ শিক্ষা দিছোঁ। গতিকে এই বতাহৰ পখিলা, নৈৰ লগত, এইখিনিৰ লগত যোগ আমি কৈছোঁ যে জীৱনৰ কাৰণে যিখিনি দৰকাৰী কথা, সেইখিনি কেৱল প্ৰযুক্তিগত কথাখিনি হ'লে নহ'ব। আচল জীৱনৰ যিখিনি কৌশল, মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে, উইথ হিউমেনিটি মানে, সেইখিনি জীয়াই থাকিবৰ কাৰণে যিখিনি স্কিল লাগে, যিখিনি জ্ঞান লাগে, সেই গোটেইখিনি পৰিয়াল এটা চলাবৰ কাৰণে, টকা পইচাৰ কথাৰ পৰা পৃথিৱীখনৰ কাৰণে মূল্যৱান হ'বৰ কাৰণে, সেই গোটেইখিনি বস্তু সংমিশ্ৰণত এটা ইণ্টিগ্ৰেটেড এডুকেশ্যন আমি কৰিব খুজিছোঁ, যিটোক আমি মানে হলিষ্টিক এডুকেশ্যন বুলি কৈছোঁ। ইয়াত সেইকাৰণে বহুতখিনি বেলেগ বেলেগ বিষয়ৰ কথা আছে। ছাৰ, ইয়াৰ পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতি সম্পৰ্কে যদি আপুনি জনায় অকণমান সুখী হ'ম।
পাঠ্যক্ৰমটো আমাৰ এই ক'লোঁ যে আমি এটা ইণ্টিগ্ৰেশ্যন কৰিব খুজিছোঁ, গতিকে আমাৰ 3 ধৰণৰ পাঠ্যক্ৰম আছে। এটা হৈছে যে পৰম্পৰাগতভাৱে আন বিদ্যালয়বিলাকে যিবিলাক শিকাই আছে সেইটোক আমি ট্ৰেডিশ্যনেল পাঠ্যক্ৰম, পৰম্পৰাগত পাঠ্যক্ৰম বুলি কৈছোঁ, সেইটোক আমি কম্প্ৰমাইজ নাই কৰা, সেইটো আছে। ছেকেণ্ডটো আমাৰ যিখিনি মানৱীয় বুলি ক'লোঁ মই অকণমান আগতে, মানৱীয় প্ৰমূল্যবোধ, মানৱীয় ভিতৰৰ বস্তুখিনি, আচল যিখিনি জৈৱিক কথা, সেই কথাখিনিক আমি কৈছোঁ ৱেলবিং স্কিল বুলি। তো ৱেলবিং কাৰিকুলাম এটা আছে আমাৰ, সেইটো ভাল জীৱনৰ কাৰিকুলাম বুলি কৈছোঁ। আৰু এটা বস্তু আছে আমাৰ, সেইটো হৈছে যে জীয়াই থাকিবৰ কাৰণে, খাবৰ কাৰণে, দুমুঠি ভাত উলিয়াবৰ কাৰণে মানুহক যে উপাৰ্জন লাগিব, উপাৰ্জন কৰিবলৈ হ'লে মানুহৰ হাতত স্কিল লাগিব, স্কিল হ'লে মানুহে টকা উপাৰ্জন কৰিব পাৰিব লাগিব, গতিকে তাৰ কাৰণে স্কিল বেছড এটা, সেইটোক আমি লাইভলিহুড এডুকেশ্যন বুলি কৈছোঁ। এই 3 ধৰণৰ পাঠ্যক্ৰম পেৰেলেলি সমান্তৰালভাৱে ইয়াত চলি আছে, ইণ্টিগ্ৰেট হৈ আছে। আৰু ছাৰ খুব ধুনীয়া লাগিছে কথাখিনি। ঠিক তেনেকৈ ছাৰ ইয়াৰ যিবিলাক ষ্টুডেণ্ট এই পাঠ্যক্ৰমৰ জৰিয়তে পঢ়া ষ্টুডেণ্টবিলাকে বাকী যিবিলাক আমাৰ এক্সাম হৈ থাকে কম্পিটিটিভ এক্সামৰ কাৰণে বা ইউনিভাৰ্চিটি চিট পাব তেনেকুৱা ধৰণৰ কাৰণেতো একো অসুবিধা নহয়। আমি সেইকাৰণে ইণ্টিগ্ৰেশ্যন বুলি কৈছোঁ, মানে সেইটোক আমি কম্প্ৰমাইজ নাই কৰা, সেইটো থাকিব। সেইটো থকাৰ উপৰিও আমি ৱেলবিং স্কিলটো আৰু লাইভলিহুড স্কিলটো দিব খুজিছোঁ। কিন্তু আমি ক'ব খুজিছোঁ যে আমি ট্ৰেডিশ্যনেল স্কিল শিকাবলৈ যাওঁতে, পৰম্পৰাগত কথা শিকাবলৈ যাওঁতে আমি এইকেইটাৰ লগত যাতে কম্প্ৰমাইজ নকৰোঁ, আপোচ নকৰোঁ, এইকেইটাও যাতে শিকিব লাগে। কিন্তু ৱেলবিং শিকাবলৈ যাওঁতে, লাইভলিহুড শিকাবলৈ যাওঁতে আমি গণিত বিজ্ঞানৰ লগত যাতে আপোচ নকৰোঁ, গোটেইকেইটা কথা একেলগতে ইণ্টিগ্ৰেটেড ৱেত কেনেকৈ শিকিব পাৰি তাৰ নতুন পদ্ধতি উলিয়াবলৈকে আমি এইটো মোৰ কাৰণে এটা লেবৰেটৰী স্কুল, পৰীক্ষাগাৰ মানে। নিশ্চয় এতিয়া দেখিছোঁ মই এই দাদাজনৰ লগত গোটেই পৰিৱেশটো চালোঁ। এই বিদ্যালয়খনৰ নামেই যাৰ পৰিচয়, বিদ্যা দ্য লিভিং স্কুল, নহয় জানো? গতিকে এই বিদ্যা দ্য লিভিং স্কুলৰ জৰিয়তে তাৰমানে যিখিনি পাঠ্যক্ৰম দিয়া হৈছে বা যিবিলাক আমি শ্ৰেণীকোঠা দেখিছোঁ, এতিয়া আমি স্মাৰ্ট ক্লাছ বুলি ক'লে সাধাৰণতে কম্পিউটাৰ এটা বা বিভিন্ন ধৰণে যিবিলাক স্মাৰ্ট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বস্তুবিলাক থাকে, কিন্তু ইয়াত স্মাৰ্ট ক্লাছটো দেখিলোঁ যে মানে যিবিলাক কৌশল মানুহৰ জীৱনত যিবিলাক লাগে, কেনেকৈ আমি ল'ব পাৰোঁ, বা গণিতৰ যিটো গণিতৰ ক্লাছৰুমটো দেখিলোঁ বেলেগ ধৰণৰ স্কিলৰ লগত জড়িত হৈ কৰিবলৈ গৈছে। গতিকে সেই স্কিলখিনি ডেভেলপ কৰি মানুহক সৰ্বাংগীন যিটো বিকাশ, মহাত্মা গান্ধীয়ে কৈছে অল ৰাউণ্ড ডেভেলপমেণ্ট, সেইটো কথা চিন্তা কৰা হৈছে, নহয় জানো বাৰু? শৰীৰ, মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশ, তেনেকুৱা আমি খালি সেইটোকে কৰিবলৈ লৈছোঁ অলপ মানে চাইণ্টিফিকেলি। মহাত্মা গান্ধীৰ কথাটোত ধৰা তেখেতে প্ৰথম কৈছিলে কাৰণে তাৰ এটা তেওঁ পেডাগগী দিয়া নাছিলে, যিটো মানে ছায়েন্স অফ টিচিং বুলি কয়, পেডাগগী। আমি এটা পেডাগগী কৰিব যত্ন কৰিছোঁ, য'ত ৱেলবিংখিনি চাইণ্টিফিকেলি শিকাব পাৰি, য'ত লাইভলিহুড স্কিলখিনি, মডাৰ্ণ লাইভলিহুড স্কিল যাতে আমি শিকাব পাৰোঁ, তেনেকৈ আমি অকণমান চাইণ্টিফিকেলি কামটো কৰিবলৈ যত্ন কৰিছোঁ। আৰু ছাৰ এতিয়া ইয়াত কিমান ষ্টুডেণ্ট আছে আৰু ইয়াৰ যে বিশেষকৈ আজিকালি যিকোনো ক্ষেত্ৰত টকা পইচাৰ কথা আহে, গতিকে ফাণ্ডটো কেনেকৈ হৈছে বা আপোনাৰ ষ্টুডেণ্ট কিমান আছে সেই সম্পৰ্কে জনাবচোন। ষ্টুডেণ্ট আমাৰ 450 আছে, 450 অকণমান ইফাল সিফাল হয় আৰু একজেক্ট নাম্বাৰটো মই নাজানো। আৰু ফাণ্ড মানে এনেকুৱা, আমিতো কাৰোৰ পৰা তেনেকৈ লোৱা হোৱা নাই, কোনোবাই খুব ব্যক্তিগত পৰ্যায়ত কিবা এটা দুটা বস্তু সহায় কৰাৰ বাহিৰে আমি ক'ৰ পৰা তেনেকৈ সাহাৰ্য লোৱা নাই, পইচা বিচৰা নাই। গোটেইখিনি ব্যক্তিগত পৰ্যায়ত নিজে কৰিবলৈ যত্ন কৰি আছোঁ। আৰু ষ্টুডেণ্টৰ ফিজ আমাৰ খুব মিনিমেল, আমি হোষ্টেল ইয়াত ফ্ৰীকৈ দিছোঁ, 120 চিলড্ৰেন ফ্ৰীকৈ পঢ়ি আছে, আৰু বাকীসকলৰ কাৰণে 200-300 এটা মিনিমাম ফিজ থাকে। সেই ফিজটো লোৱাৰ বাহিৰে বাকী গোটেইখিনি যিমান ফাইনেন্সিয়েল কথা আছে সেইখিনি মোৰ ব্যক্তিগত উপাৰ্জনৰ পৰা কৰোঁ। মই নিজৰ উপাৰ্জনৰ যিখিনি আছে গোটেইখিনি টকা এটা খৰচ কৰোঁ। ইয়াত কেইবাজনো চাগে শিক্ষক আছে, কিমানজনমান শিক্ষক আছে ইয়াৰ লগত জড়িত হৈ? 28-28জনমান ৰেগুলাৰকৈ কৰি আছে, তাৰ বাহিৰেও অতিথি শিক্ষক আমাৰ বহুত থাকে। এতিয়া তেওঁলোককতো চলাব লাগিব, সেইখিনি আপুনি ব্যক্তিগতভাৱে এই গোটেইখিনি কৰিবলৈ যত্ন কৰিছে, নহয় জানো বাৰু? গতিকে ইয়াত হোষ্টেলৰ ব্যৱস্থাটো আছে, সেইখিনিও কৰিছে। আৰু কেনেকুৱা ধৰণৰ কাৰিকুলাম ইয়াত আছে মানে আপুনি এনেকৈ যদি চাওঁ, আমি এতিয়া মই দেখিলোঁ পল্ট্ৰি ফাৰ্মৰ যিটো হেৰি কৰা হৈছে, গতিকে শিকোৱা হৈছে, বা ঠিক তেনেধৰণে মাছৰুমৰ যিটো শিকোৱা হৈছে, সেইবিলাক আপোনালোকে শিক্ষকসকলে কৰে নে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কৰোৱা হয়? মানে আমাৰ এইটো লাইভলিহুড স্কিল বুলি কৈছিলোঁ যে, লাইভলিহুড স্কিলটো বাচ্চাই কৰিব লাগে, ল'ৰা ছোৱালীয়ে শিকিব লাগে। ক্লাছ 6ৰ ওপৰখিনিয়ে কৰে, তেওঁলোকক কৰে, তেওঁলোকৰ লগত এজন কোঅৰ্ডিনেটৰ টিচাৰ থাকে। ধৰিছোঁ পল্ট্ৰিৰ কাৰণে এজন কোঅৰ্ডিনেটৰ টিচাৰ থাকে, তাৰ ওপৰত আমাৰ আকৌ মেণ্টৰ থাকে। মেণ্টৰজন আমি বেলেগ এক্সপাৰ্ট মানুহ মেণ্টৰ হিচাপে ৰাখোঁ, তেওঁৰ লগত কোঅৰ্ডিনেটৰ টিচাৰে কোঅৰ্ডিনেট কৰে, তাৰপিছত মেণ্টৰে ট্ৰেইনিং কৰে, আৰু ল'ৰা ছোৱালীয়ে এইখিনি কাম কৰে। টিচাৰজনে তেওঁলোকক গাইড কৰি থাকে, চাই থাকে। ষ্টুডেণ্টে কৰা গোটেইবিলাক প্ৰজেক্ট ষ্টুডেণ্টৰ প্ৰজেক্ট, তেওঁলোকে শিকিব লাগে আচলতে। ছাৰ, আমি দেখিবলৈ পালোঁ যে ইয়াত বাহিৰতো ক্লাছ হয়, ভিতৰতো ক্লাছ হয়, নহয় জানো? আৰু তাৰ লগে লগে যিটো ষ্টেজ দেখিলোঁ সম্পূৰ্ণ প্ৰাকৃতিক, আৰু শিলত বহি মানে যিকোনো প্ৰগ্ৰেম উপভোগ কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ কনচেপ্টবিলাক যে, আৰু গোটেই চাৰিওকাষে বগৰী গছৰ ছাঁত মানে এটা
খুব মানে অপূৰ্ব আৰু কাষত দেখিলোঁ পাহাৰ নৈ হয়নে নহয় গতিকে এইটো মানে কি আমাৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে বা সৰ্বাংগীন বিকাশৰ কাৰণে চিন্তা কৰা হৈছে নেকি তাকে মানুহে সেই বস্তুটো পাহৰি যাব নালাগে মানে সেইটো এটা ৰুট মানে শিপা প্ৰকৃতিৰ পৰা শিকা প্ৰকৃতিৰ লগত থকা আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ লগতো আগবাঢ়ি যাব লাগিব গতিকে দুইটা মই যে ক'লোঁ সংমিশ্ৰণ সেইকাৰণে গছতলতো আমি পঢ়াওঁ স্মাৰ্ট ক্লাছৰুমতো পঢ়াওঁ বেলেগ ধৰণৰ ক্লাছৰুমো আছে বা বেলেগ বেলেগ ধৰণৰ ছেটআপ আছে যিবিলাকত সিহঁতি বেলেগ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ পাব বেলেগ বেলেগ ধৰণৰ অভিজ্ঞতা পাব বেলেগ বেলেগ ধৰণে শিকিব পাৰিব বেলেগ বেলেগ ধৰণৰ অনুভূতি পাব গতিকে বেলেগ বেলেগ ধৰণে তেওঁলোকক শিকাব যত্ন কৰিছোঁ দিনটোত বেলেগ বেলেগ হয় আমাৰ পঢ়োৱাৰ মেথডবিলাকো তেনেকুৱা বেলেগ বেলেগ খেলৰ মাজেৰে নাটকৰ মাজেৰে গানৰ মাজেৰে টেকন'লজি ICT বেছ ক্লাছো আছে সব ধৰণৰ থাকে তাৰমানে ঠিক তেনেকৈ ছাৰ আমি যদি চাওঁ ইয়াত আজি ৰাখী বন্ধনৰ ছেশ্যনটো কৰিছোঁ আজি ৰাখী বন্ধন যিহেতু আৰু ঠিক তেনেকৈ যদি আমি মন কৰোঁ এই যিটো পৰিৱেশ সেই পৰিৱেশৰ লগতে ক্লাছটো আগবঢ়োৱাৰ লগতে আমি অনাগত সময়ত আপুনি কেনেকুৱা ধৰণে আমি পৰিকল্পনা কৰিছে এই কিন্তু লেভেললৈ লৈ যাবলৈ বা কেনেকুৱা ধৰণে পৰিকল্পনা কৰিছে অকণমান যদি জনাই দিয়ে আৰু বহুত পৰিকল্পনা আছে আমাৰ কিন্তু পৰিকল্পনাখিনি মানে এনেকুৱা যে সিহঁতৰ ল'ৰা ছোৱালীখিনি ইয়াৰ পাছত 10 বছৰ পাছত যেতিয়া ওলাই গ'লে তেওঁলোক কেনেকুৱা হৈ যাব সেইটোহে আমাৰ পৰিকল্পনা আচল পৰিকল্পনাটো বাকী ইনফ্ৰাষ্ট্ৰাকচাৰটো হৈয়ে থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমান ডাঙৰ কথা নহয় সেইটো চবেই বহুত ভাল ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সম্পদটো কেনেকৈ গঢ় ল'ব গতিকে আমাৰ কিছুমান তেনেকুৱা এইখিনি ভিজন আছে এজন ল'ৰাই ওলাই যাওঁতে তেওঁ হাতত নিজে কৰি খাব পৰাকৈ তেওঁৰ স্কিল থাকিব তেওঁ গ্ৰেটফুল হ'ব তেওঁ মানুহক হেল্প কৰিব পাৰিব তেওঁ ফেমিলিৰ কাৰণে সমাজৰ কাৰণে এজন মূল্যৱান মানুহ হ'ব তেওঁ গুণগত ভালকৈ বিজ্ঞান গণিত জানিব এনেকুৱা ধৰণৰ আমি কিছুমান টাৰ্গেট লৈ লৈছোঁ সেই টাৰ্গেটখিনি ফিল আপ কৰিব পৰাটোৱে আমাৰ টাৰ্গেট মানে সেইখিনি আছে আমাৰ হিউমেন ৰিচোৰ্চটো যদি আমি 10 বছৰ পিছত আৰু এনেকুৱা হয় যে মানুহবিলাকে কেতিয়াবা আমাৰ অসমীয়া মানুহ এনেকুৱা স্বভাৱ এটা আছে আজি দোকানখন খুলিলেতো আজিয়ে লাভ লাগে মানে স্কুল এখনলৈ আজি পঠিয়ালেতো কাইলৈ নম্বৰ লাগে মানে ঠিক তেনেকুৱা ধৰণৰ মানসিকতা আছে আমি সেই মানসিকতাৰ বিপৰীতে কাম কৰিছোঁ গতিকে মানুহে যিসকল অভিভাৱকে ল'ৰা ছোৱালী দিছে বা দিম বুলি ভাবিছে তেওঁলোকে এই কথাটো বুজি পাব লাগে যে আমি অকল নম্বৰ দিয়া চাৰ্টিফিকেট দিয়া ইণ্ডাষ্ট্ৰি নহয় গতিকে নম্বৰ যদি চাৰ্টিফিকেট যদি বিচাৰে তেতিয়াহ'লে বেলেগলৈ যাব আমাৰ কাৰণে আমাক অলপ দীঘলীয়া সময় দিবৰ কাৰণে তেওঁলোকৰ মানে ধৈৰ্য শক্তি থাকিব লাগিব দীঘলীয়া সময় আমাক চাব পাৰিব লাগিব এতিয়া আমি আজিৰ দিনটোত আমাৰ এচিভমেণ্ট কোনবিলাক আমাৰ আজিৰ দিনটোত আমাৰ ভাল প্লেয়াৰ ওলাইছে এথলেটিক্সত আমাৰ নেক্সট মানে হেৰিত মানে ছিলেকশ্যনত যাব 15-20 জন এথলেটিক্সত যাব ভাল ফুটবল টীম ওলাইছে ভাল য়োগা খেলুৱৈ ওলাইছে অসমৰ বিভিন্ন পৰ্যায়ত আমাৰ কুইজ ডিবেট ৰচনা কবিতা এইবিলাকৰ প্ৰাইজ পাবলৈ সক্ষম হৈছে বেলেগ বেলেগ পৰ্যায়ত এইবিলাক এচিভমেণ্ট মানুহে চাব লাগে আমাৰ যিবিলাক নাটক সেইবিলাক নেশ্যনেল লেভেলৰ নাটক হৈছে আমাৰ যিবিলাক প্ৰগ্ৰেম সেইবিলাক বেলেগ বেলেগ ধৰণৰ হৈছে আমাৰ ল'ৰা ছোৱালী ভালকৈ কথা ক'ব শিকিছে এই কথাবিলাক মানুহে নাচায় যিবিলাক আচল গুৰুত্বপূৰ্ণ কথা গতিকে মানুহে সেইবিলাক চাব লাগে এই বিদ্যালয়খনত অসমৰ বিভিন্ন ঠাইৰ ল'ৰা ছাত্ৰ ছাত্ৰী আছে যিহেতু মানে কি এইটো এনেকুৱা অনুষ্ঠান মানে এইটো কনচেপ্ট বেলেগত নাই হয়নে নহয় গতিকে আৰু অনাগত সময়ত যদি কোনোবাই কৰিব বিচাৰে এনেকুৱা কনচেপ্টক লৈ আপুনি কেনেধৰণে অনুপ্ৰাণিত কৰিব আমি এইটো এটা মডেল হিচাপে কৰিব খোজোঁ আৰু হিচাপে কৰিব খোজোঁ যাতে বেলেগে ল'ব পাৰে এক নম্বৰ কথা ইয়াৰ পৰা ল'ব লগা কথাটো মেইনলি ৱেলবিং স্কিলখিনি বাকী লাইভলিহুডখিনি চবেই কৰিব পাৰে শিকাব পাৰে মানুহ যোগাৰ কৰিব পাৰে ট্ৰেডিশ্যনেলখিনি সকলোৱে দিয়ে আছে কিন্তু আমাৰ যিটো স্পেচিয়েলিটি সেইটো হৈছে ৱেলবিং স্কিলত আমি গ্ৰ' কৰিব যত্ন কৰি আছোঁ আমি ডেভেলপ হৈছোঁ আমি ল'ৰা ছোৱালী শিকাব যত্ন কৰি আছোঁ তেনেকুৱা ছায়েন্স আমি বুক উলিয়াইছোঁ গতিকে তাতো আমাৰ বেলেগ বেলেগ ছাবজেক্ট আছে সেই বস্তুখিনি বেলেগ বহুত উন্নত দেশে তেনেকুৱা কাম কৰিব যত্ন কৰিছে এতিয়া ফিনলেণ্ডত অষ্ট্ৰেলিয়াত UKত তেওঁলোকে গণিত বিজ্ঞানতকৈ বেছি জোৰ দিছে যে বাচ্চা এটা কেনেকৈ হেপ্পী আৰু ভৱিষ্যত জীৱনৰ কাৰণে তেওঁলোকে কেনেকৈ মানসিকভাৱে প্ৰিপেয়াৰ কৰিব পাৰি সাজু কৰিব পাৰি কেনেকৈ মানুহৰ জীৱন এটা হেপ্পী ফ্লাৰিচিং মানে সমৃদ্ধ কৰিব পাৰি সুখী কেনেকৈ কৰিব পাৰি সেইটো নাইকিয়া হৈ গৈছে গতিকে সেই বস্তুটো কেনেকৈ শিকাব পাৰি সেইটো আমাৰ মানে শেষ অংশলৈ আহিছোঁ ভিডিঅ'টোৰ শেষ অংশলৈ আহিছোঁ গতিকে কিমান দূৰৰ ছাত্ৰ ছাত্ৰী ইয়াতনো মানে অন্তৰ্ভুক্ত হৈ আছে সেই কথাখিনি জনাই দিলে আমি আমাৰ গোটেই অসমৰে ল'ৰা ছোৱালী আছে গুৱাহাটী নগাঁৱৰ পৰা আৰম্ভ কৰি গোলাঘাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া লখিমপুৰ ধেমাজি প্ৰায়বিলাক জিলাৰে ল'ৰা ছোৱালী আছে আৰু অৰুণাচলৰো আছে নেকি ছাৰ অৰুণাচলৰ আমাৰ কণ্টেক্ট কৰিছে কিন্তু আমি দিব পৰা নাই কেলৈ আমি মিডিয়ামটো কমপ্লিট ইংলিছ কৰা নাই তেওঁলোকে ইংলিছ মিডিয়াম বিচাৰে আমি অসমৰ স্কুল হিচাপে অসমৰ এটা অনুভৱ থকা হিচাপে অনুভূতি থকা হিচাপে অসমীয়াটো আমাৰ মাধ্যম হিচাপে ৰাখিছোঁ অসমীয়া আৰু ইংৰাজী দুইটা এটা বাইলিংগুৱেল বুলি কওঁ আমি বাইলিংগুৱেল এপ্ৰ'চত ৰাখিছোঁ অসমীয়াটো মেৰিব নোৱাৰোঁ অসমীয়া খুব ভালকৈ শিকাব খুজিছোঁ আমি গতিকে ভাষাৰ ক্লাছ এতিয়া আমি দেখিলোঁ ভাষা গতিকে সেই ভাষাটোৰ কাৰণে তেওঁলোকৰ অকণ অসুবিধা হৈ আছে তেওঁলোকৰ অসমীয়া
সেইটো শিকাব নোখোজে তেওঁলোকে বাকী তেওঁলোকে খুব ইচ্ছা কৰে আমাক কৈ থাকে যে স্কিলবিলাক মানে আদৰি লৈছে স্কিলবিলাক আদৰি লৈছে বাকীবিলাক ঠিক আছে ছাৰ আপুনি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু অনাগত সময়ত আকৌ লগ পাম আৰু আপোনাক আমি বিচাৰিম কিছুমান ক্ষেত্ৰত গতিকে ধন্যবাদ জনালোঁ আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু অনাগত সময়ত এনেকুৱা ধৰণৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক উত্তৰণৰ লগত জড়িত থকা বিভিন্ন বিষয় লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম গতিকে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যাতে মোৰ ভিডিঅ'টো বা মোৰ এনেকুৱা ধৰণৰ এই চেনেলটো আগুৱাই লৈ যাব পাৰোঁ ধন্যবাদ